বোম শ্লো পৰঠা খাই থাল শুকাই গৈছে নেক্সট পৰঠাটো আহা এইটো কৃষ্ণটো গুৱাহাটীৰ পৰা বিয়া খাব আহিছা কেনেকুৱা লাগিছে হা অনুভৱ গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটীত আমি ল'বলৈ সময় নাপালোঁ যিহেতুকে চব ব্যস্ত পূৰা নেৰা নেপেৰা বৰষুণ নন ষ্টপ বৰষুণে পৰি আছে এতিয়া শিৱসাগৰ পালোঁ আৰু শিৱসাগৰটো পূৰা বৰষুণ চাকৰিটো থাকিবনে তোমাৰ চাকৰিটো নাজানিছোঁ আৰু ৰিজাইন হেল্ল' গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি একদম আৰ্লি মৰ্ণিং যাব ওলাইছোঁ শিৱসাগৰ লগৰ এটাৰ বিয়া মানে পল্লৱৰ বিয়া যাক আমি দৰা ভাত খুৱাইছিলোঁ চ' ৰাতিপুৱা ওলাইছোঁ একচুৱেলি 6টা বজাতে ওলোৱা কথা আছিল কিন্তু ওলাওঁতে 7:30 হ'ল চ' এই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু লগৰ 3জন যাম আমি আপোনালোকক দেখাই থাকিম আৰু বহুত দিনৰ মূৰত আজি শিৱসাগৰ যাবলৈ লৈছোঁ বহুত দিনৰ মানে বহুত বছৰৰ মূৰত যাব লৈছোঁ আজি দুদিন থাকিম তাতে অলপমান বিয়া খোৱাৰ পিছত কিবা কিবি অলপমান ঘূৰিম ইমান বছৰৰ মূৰত গৈ আছোঁ যিহেতুকে লাষ্ট 2022-23 মানতে গৈছিলোঁ চ' তেনেকৈ যোৱাও নহয় কামো নাথাকে চ' বিয়াখনত যাম বুলি বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ চ' আজি গাড়ী লৈ ওলাইছোঁ দেখাই থাকিম আপোনালোকক চাই থাকিব ঐ ধৰিছেনে ডিকিত গুড মৰ্ণিং ব্ৰাদাৰ গুড মৰ্ণিং ব্ৰাদাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ইণ্টাৰনেশ্যনেল মডেল ইজ হিয়াৰ আৰু এইফালে আমাৰ ভাইটি গুড মৰ্ণিং ভাইটি বেছি দেৰি হ'ল নেকি মই 6টা বজাত তুমি ফোন কৰোঁতে জাষ্ট সাৰ পাইছোঁ দিয়া ষ্টাৰ্ট কৰোঁ জাৰ্ণি ন ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্ট নাই কৰা ব্ৰেকফাষ্ট কৰিম এতিয়া আমি খাই ল'ম ন নেলিত নহয় পল্টন বজাৰ নহয় নেলি কৈছে হেৰি নহ'লে হেৰিত কৰিম জাগিৰোডতো কৰিব পাৰোঁ জৈন হোটেলত জৈন হোটেলতো কৰিব পাৰি আমি এতিয়া পালোঁ যোৰাবাটৰ গণেশ মন্দিৰ এইফালে আমি গাড়ী তেল ভৰাই ল'লোঁ একদম ফুল টেংকি কৰি লৈছোঁ এতিয়া আৰু চলাই থকাহে কথা আৰু ন এই ভাইটি চাইড দিবা বঢ়িয়া বতৰটো বৰ ধুনীয়া কৰিছে একদম এনেকুৱা লাগিছে আমি যেন চেৰাপুঞ্জীহে গৈ আছোঁ বা চেৰাপুঞ্জীতহে আছোঁ পূৰা এইখিনি আমাৰ কি বুলি কয় এইখিনি এই লেণ্ডশ্লাইড হৈছে পূৰা কি হয় এইখিনি জেগাটো কি কয় ন মাইল চৰি সাতগাঁৱহে আহিছে পাৰাচামৰ ফালে চাগে আৰু ঠাণ্ডা হ'ব শিল বৰষুণ দিছে নেকি ভালেই লাগিব এনেকুৱা বতৰত জাৰ্ণি কৰি ভালেই লাগে বেয়া নালাগে খালি বহুত বেছি বৰষুণ কৰি থাকিব নালাগে আৰু ন চ' আমি পাই গ'লো এইখিনি নেলিয়ে ন নেলি পালোঁ খাওঁ এতিয়া খাম কাৰোবাৰ চিনাকি গাড়ী আছে বোলে ইয়াতে ৰখাম নেকি ৰখাই দিয়া হা ক'ত আছে চিনাকিটো আগলে আছে আগলে ন আগলে গৈ দিওঁ নহ'লে চিনাকি আছে যদি ভাল বনাই নে নবনাই চিনাকি থাকিলে নহ'ব চিনাকি হ'লে চাফাটোৰ কাৰণে ভাল লাগে ঠিক আছে আগতে ইয়াতে মুঠিবলৈহে ৰখিছিলোঁ গাড়ী বহুত এই আজিকালি মানে ছ'চিয়েল মিডিয়া গৈ থাকা নহয় আগৰ গাড়ীকেইখন যে ৰখিজন আছে যে ইয়াতে খালি আমি ভাইবটো পালোঁ হয় নেকি এইখিনিতে খাওঁ নেকি এইখন নেকি এইখন ইয়াতে খাওঁ আৰু ভাইটিয়ে কৈছে যেতিয়া ৰিকমেণ্ডেশ্যনত চাওঁ কেনেকুৱা লাগে ন এতিয়া ব্ৰেকফাষ্ট কৰিম আমি 275 গ্ৰামমান পৰঠা চৰঠা কিবা কিবি খাই ল'ম আৰু ৰাতিপুৱা একো খোৱা নাই আৰু এতিয়া 8:49 হৈছে ব'ল খাই লওঁ এইফালে আমাৰ পৰঠা আহি গৈছে লাচ্ছা পৰঠা দি দিছোঁ আহি গৈছে লাচ্ছা পৰঠা বছ উৎপাত লগাই আছে খোৱা বেয়া নহয় কিন্তু ভাল বনাইছেনে কেনেকুৱা বনাইছে মানে হেল্ডি ন আমলেট লাগিব নেকি লগত এই লাচ্ছাটো কিন্তু বৰ ধুনীয়া বনাইছে ন আমাৰ নীতিন হাজৰিকাই পৰঠা খাই আছে ভাল বনাইছে দেই অমলেট 4টা ন তুমি সেইটো কি ক'বা ভাল বনাইছে বঢ়িয়া ন মানে নৰ্মেল আৰু চ' গাইজ আমি এতিয়া ব্ৰেকফাষ্ট কৰি ওলালোঁ বহুত টাইম লগালে কিবা এটা কম বুলি ভাবিছিলোঁ নকওঁ আৰু এতিয়া বেয়া খানাটো ভাল আছিলে লাচ্ছা পৰঠা 50 rupees লৈছে কিন্তু ছাৰ্ভিচটো বোম শ্ল' পৰঠা খাই থাল শুকাই গৈছে নেক্সট পৰঠাটো আহা
কিন্তু উপায় নাই, খালোঁ ভালকৈ একদম পেট ভৰাই লৈছোঁ, দুটা পৰঠা খাই লৈছোঁ আৰু এতিয়া ডাইৰেক্ট মোটা লাগিলেহে ৰখিম আৰু নহ'লে ডাইৰেক্ট শিৱসাগৰত ৰখিম। ত' ব'লা আকৌ ষ্টাৰ্ট কৰোঁ জাৰ্ণি। লেটছ গ'। আৰু বতৰটো এনেকুৱা ধুনীয়া কৰিছে, কিন্তু মানে ছাইডত বহি যাব পাৰিলে ভাল আছিলে। অলপ পিছত ভাইটিক চলাবলৈ দিম আৰু মই অলপ ভাইবটো ল'ম। চ' ৰাইজ আমি এতিয়া পালোঁ বুঢ়া পাহাৰ। বতৰটো ডাৱৰীয়া আৰু এই লাহে লাহে যাব লগা হৈছে আৰু এইখিনি বেছি স্পীড দিব নোৱাৰিতো। এতিয়া আমি পাম হেৰি কি পাম, হালধি মাৰি বুঢ়িয়া মন্দিৰ পাম। তাতে সেৱা গৈ আকৌ যাত্ৰা আৰম্ভ কৰিম। বৰ্তমান একো নকওঁ, টোপনি ধৰিছে। চাকৰিটো থাকিবনে তোমাৰ? চাকৰিটো নাজানিছোঁ আৰু ৰিজাইন মেইন নটিছ পিৰিয়ড চাৰ্ভ কৰি আছোঁ। তেনেহ'লে কিহৰ টেনশ্যন? মইতো সেনেকৈ হোৱা ডাইৰেক্ট কৈ আহিলোঁ যে মই শিৱসাগৰ বিয়া খাবলৈ গৈ আছোঁ। আমি এতিয়া পালোঁ বুঢ়ীমাই মন্দিৰ। এই ছাইডত ৰখাই দিয়া, যাব লাগিব। আৰু এইখনেই হৈছে মই পঢ়া বিশ্ববিখ্যাত কাজিৰঙা ইউনিভাৰ্চিটিখন। পূৰা নেৰা নেপেৰা বৰষুণ, নন ষ্টপ বৰষুণে পৰি আছে। এতিয়া শিৱসাগৰ পালোঁ আৰু শিৱসাগৰতো পূৰা বৰষুণ। নামদাং শিলৰ সাঁকো। সাঁকো মানে দলং আৰু দলং বুলি নহয়, এই ধৰা নদীৰ ওপৰতে বাঁহ দি পেলাই এনেকৈ দুডাল বাঁহ। আমি এতিয়া শিৱসাগৰ পালোহি। শিৱসাগৰ এতিয়া বৰ্তমান দিখৌ দলঙত আছোঁ আৰু বহুত বেছি বৰষুণৰ পৰা গাড়ী চলাব নোৱাৰা হৈ গৈছে আমাৰ ভাইটিয়ে। এতিয়া ভাইটিক হেণ্ড অভাৰ কৰি দিছোঁ গাড়ীখন। এতিয়া আমাৰ মেইন প্ৰব্লেম নহয়, মেইন কামটো হৈছে আমাৰ গিফ্ট ল'বলৈ আছে। বিয়া খাবলৈ গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীত আমি ল'বলৈ সময় নাপালোঁ, যিহেতুকে চব ব্যস্ত বিজি। গতিকে ভাবিছোঁ ইয়াতে আমি শিৱসাগৰ টাউনতে কিবা এটা লৈ ল'ম। এই ফুডটো লৈ পেলাই পূৰা মানে হেৰিত সোমাইছিলোঁ, হালধিবাৰী বুঢ়ীমাই মন্দিৰত সোমাইছিলোঁ। তাতে ধুনীয়াকৈ ফুড চুট দি দিছে। পামগৈ আৰু আধা ঘণ্টামান লাগিব। তাৰপিছত আমি লাঞ্চো কৰা নাই, গৈ পেলাই ডাইৰেক্ট বিয়া ঘৰতে খাম বুলি পেটটো অলপমান খালী কৰি আহিছোঁ। এইটো কৃষ্ণটো আমি বুঢ়া দগত আহি এতিয়া ধুনীয়াকৈ ৰঙা চাহ একাপ খাই লৈছোঁ। চ' ৰাইজ আমি বিয়ালৈ যাবলৈ ৰেডি হৈ গৈছোঁ। ভিতৰৰ ৰুমত মানে বহুত বেছি কি বুলি কয় এইটো, নহয় বহুত বেছি মানে আমি মেকআপত লাগি গৈছিলে মানে ল'ৰাবিলাক চব ইস্ত্ৰি দিয়াত লাগিছে, চব কাপোৰ চাপোৰ পিন্ধা আৰু ফাইনেল টাচ আমাৰ জোতা পিন্ধাত লাগিছে চবেই। সেইফালে ৰেডি হৈ গৈছে, এইফালে দৈমাৰী, এইফালে ভাইটি, এইফালে আমাৰ নিবিৰ, নগা, মেপ আৰু আমাৰ আৰু এইফালে আছোঁ মই। চ' ৰাইজ আমি বিয়া ঘৰ পাই গ'লোঁ আৰু সেইহাল দৰা কইনা ধুনীয়াকৈ বহি আছে। আৰু আমি দেৰি নকৰি ডাইৰেক্ট খানাৰ জেগাতে গৈছোঁ আৰু বিয়াত দবাই খাম বুলি দিনত লাঞ্চে নকৰিলোঁ। বুঢ়া লৈছা? গুৱাহাটীৰ পৰা বিয়া খাব আহিছা, কেনেকুৱা লাগিছে? হা অনুভৱ কেনেকুৱা? আল্টিমেট। টকা তই ভেজ খাইছ কিয়? বুঢ়া খানা কেনেকুৱা পাইছা? দৈমাৰী ভাইটি ভাল ন? খাই লৈছোঁ দেই।